Hello guys, welcome to my channel. আৰু যোনটোকৰ পৰা ভিডিওটো হেক কৰিছিলো হেডকৰ পৰা ষ্টাৰ্ট কৰিছো। এতিয়া প্ৰাৰ্থনা কৰা হৈ গ'ল, সকলোৱে বাপ্পাৰ মুখখনো চোৱা হ'ল আৰু এতিয়া সকলোৱে সেৱা লৈছো বাপ্পাৰ ওচৰত। এতিয়া মই আহিছো দুবৰি বিচাৰি। দুবৰি আচলতে বুটলিছিলো, দুবৰি বহুত বেছি কম হৈ গ'ল, সেইটো কাৰণে দুবৰি বিচাৰি আহিছো। এইফালে মায়ে কামত লাগি আছে। এইফালে বেলপাত আমডালি এনেকৈ দি আছে আৰু এইফালে মই সকলোকে দেখাই আছোঁ ভিডিঅ' কৰি। এইবোৰ এটা স্মৃতি থাকি যায় ন, পিছত চাবলৈ ভাল লাগে আৰু এই সকলো বহিছে। এতিয়া ৰাতিপুৱাৰ সময় এখন, পণ্ডিতজী অহাই নাই এতিয়ালৈকে আৰু তাৰ আগতে এইবোৰ সকলোবোৰ মানে সজাই মেলি লৈছে যাতে পণ্ডিতজী অহাৰ আগত সকলোবোৰ ৰেডি হৈ থাকে আৰু এইফালে সকলোৱে ফটো তুলি আছে, মোকো কৈ আছে ফটো এখন তোলো আহা বুলি। সেইফালে মই মালে নিজ হাতে কৰা কাপোৰযোৰ আজি মায়ে পিন্ধিছে, কেনেকুৱা লাগিছে? আহক এতিয়া আপোনালোকক আমাৰ মণ্ডপটো দেখাই লওঁ। মণ্ডপৰ একেবাৰে ওপৰত ফুল আৰু ময়ূৰ পাখি দি সজোৱা হৈছে আৰু তাৰপিছত গণপতি বাবাৰ ফটো এখন দিয়া হৈছে আৰু ইয়াৰ দুইফালে কলগছ, খেজুৰ পাতি সজোৱা হৈছে আৰু এইফালে ভিতৰলৈ সোমাই যাওঁ। এতিয়া আপোনালোকক বাপ্পাক দেখাওঁ। আমাৰ পণ্ডিতজী আহিলে, পূজা আৰম্ভ কৰিছে আৰু এয়া বাপ্পা আৰু বাপ্পাৰ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে ক'ব হা কমেণ্টত। আৰু আপোনালোকৰ কিবা যদি মনৰ ইচ্ছা আছে প্ৰে কৰিব পাৰে, বাপ্পাক ক'ব পাৰে। বাকী এয়া পণ্ডিতজী অহাৰ লগে লগে মানুহ সকলোবোৰ আহিছে আৰু চাকি জ্বলাব পাৰিব এতিয়া সকলোৱে। আৰু এতিয়া সকলো নিজৰ নিজৰ কামে কাজে লাগিছে আৰু যিহেতু যোগাৰ কৰিয়ে থোৱা আছিলে বাৰু সকলোবোৰ। আৰু এয়া মই নিজৰ হাতে মদে বনাইছিলো। এই তোমাৰ লাডুটো লৈ যোৱা। এইটো ধৰ। লাডু দিলে গোটেইকেইটা। লাডুকেইটা গোটেইকেইটা দিয়া হ'ল। মাইনাবাই দিছে যে সেইডোখৰলৈ দিয়া। এইফালে মই নিজ হাতেৰে বনোৱা মৌদক আপোনালোকক দেখাইছিলোঁ, সেয়াও দিলোঁ আৰু এয়া বাপ্পাক মই চুৰ্ণিখন যে বনাইছিলোঁ সেইখন নিজ হাতেৰে বাপ্পাক দিলোঁ। আৰু এতিয়া এইফালে যজ্ঞ হৈ আছে, যজ্ঞ কৰি আছে পণ্ডিতজীয়ে। আকৌ মোবাইলটো ল'ম আকৌ। এইটো অফ কৰি মানে ভিডিঅ' কোনে কৰিছিলে? অফ কৰি থোৱা আছে নি? পোৱালি এই চবকে দি দে। অকণমান গৈ লওক আৰু অকণমান কটাটো। এতিয়া আৰতি কৰা হৈ গ'ল যিহেতু এতিয়া সকলোকে মই আৰতি দি আছোঁ আৰু বায়ে এইফালে ভিডিঅ' কৰি দেখাই আছে আপোনালোকক। চাওঁ এইটো মই খুলিছোঁ দিয়ক। আপোনাৰ মুখখন চাওঁ, আমি হেৰিয়াত দিব লাগিব। কৰি আছিলোঁ, কৰি থোৱা আছে, কৰি থোৱা আছে। পুষ্পাঞ্জলি নমঃ গণেশায় নমঃ চন্দন নানাবিধ পুষ্প বিল্লব পুষ্পাঞ্জলি নমঃ গণেশায় নমঃ চন্দন নানাবিধ পুষ্প বিল্লব পুষ্পাঞ্জলি নমঃ গণেশায় নমঃ। এতিয়া সকলোকে পঞ্চামৃত আৰু ফুট দি আছে।
এটা ফুট লৈ নাই অ ফুট লৈ ললে ন এ বেটা ফুট হালধীয়া ফুট এই লৈ ল টাপা হালধীয়া ফুটটা লাগে এই টাপা কোৱা আকৌ হালধীয়া ফুটটা লাগে হালধীয়া ফুটটা লাগে বোলে তেখেতক হালধি ৰং লগাই ল'ব গাই বুলি হ'ব আৰু কি ক'ব মা চাই দিয়া মা চাই দিয়া আনন্দৰ কাৰণে গাখীৰ চাহ অকণ বনাই দিছোঁ আজি ভিডিঅ' ইউটিউবত যাব মানে ইউটিউবত ওলাবই এইফালে এতিয়া আমাৰ জেঠাই পালেহি জেঠাই সেৱা লৈ আছে আপোনালোকক মই দেখাওঁ বলক আমাৰ কাৰিকৰ বৰ্তাই কি কৰি আছে খিচিৰি বনাইছোঁ এইটো আপোনালোকে চাই লওক কিমান ধুনীয়া হৈছে খিচিৰি গ'লেই আধা আধি খিচিৰি আধা গ'ল ইয়াত 4 গামলা গুচি গ'ল এতিয়া তাৰমানে আমি তাৰমানে 2 গামলাহে লৈ আছোঁ আৰু কেৰাহীত বনি আছে 4 গামলা এতিয়ালৈকে গ'লেই আপোনাৰ খিচিৰি পুৰা নাম হৈছে দেই একদম পুৰা মজা হৈছে বুলি আকৌ টোপনা দিবলৈ আছে হ'ব একো নাই বঢ়িয়া মই আছোঁ বঢ়িয়া হৈছে মই আপোনাৰ পৰা ট্ৰেইনিং ল'ব লাগিব ন শিকাই দিব নাই কেলে নিদিম খিচিৰিখন সঁচাকৈ ভাল হৈছিলে সকলোৱে খাই মেলি কৈছে ভাল হৈছে বুলি এইফালে খোৱাৰো অকণমান ভিডিঅ' কৰি থ'লোঁ আৰু এইফালে ভাইটিসকলে কিবা ধেমালি কৰি আছিলে ইহঁতৰ ধেমালিৰ মাজত অকণমান ভাগ ল'লোঁ এই চামুচখন সেইখন লুকুৱাইছে সেইখন চামুচখন সেইখন গ্লাছটো চামুচখন এয়া লুকুৱাইছে ঢালি দিছোঁ মই চামুচখন সেইখন হাতখন লুকুৱাই এই দিব আঁতৰি দিয়া কথা মানুহ ই ঢাকিছে মানে সেইখন সেইখন হাতত হাতত দেখিলো অ ৰোহিত খাইছ ঠিক বা মনোজা বহিছে কিবা লাগিব নি এতিয়া এইফালে আমি ঘৰৰ মানুহখিনিয়ে খাবলৈ বহিছোঁ মাকে চিনি নাপাবলৈ নিৰাবা চিন খাইছে নাই ফোনত বেজি একদম ভাত খালি নাই দাইটো উঠা আছে ভাল লাগিছে খাই হা এইফালে চাই দিয়া এইফালে খাই দিয়া কেনেকুৱা ভালনে এইফালে দাদাৰ ছোৱালীজনী খুব মৰম লগা তাই আৰু তাই বেলেগৰ লগ পটককৈ নলয় বোলে কিন্তু মোৰ লগ খুব ল'লে আহি একেবাৰে মোৰ লগতে আছে খিচিৰি খুৱাই আছিলোঁ তাইক মই এতিয়া আৰু এইফালে পোৱালীবিলাকৰ ফূৰ্তি চাওকচোন ইমান ফূৰ্তি সিহঁতি নাচি বাগি কি যে কৰিছে বেয়া পাইছোঁ মই ইয়াতে কৈ দিছোঁ বেয়া পাইছোঁ এইফালে তেওঁক এনেই জোকাই আছোঁ আচলতে তেওঁ বহুত দিনৰ মূৰত আহিছে সেইবাবে মায়ে মই জোকাই আছোঁ বেয়া পাইছোঁ বুলি আৰু এই সকলোৱে প্ৰসাদ খাই আছে কিন্তু পূজাখনত সকলোৱে আহিলে দেই সেইকাৰণে কিন্তু বিৰাট ভাল লাগিলে অহাৰ বাবে এইফালে চাই দিয়ক ইউটিউবত দিম এইফালে আচলতে মই ভইচ অভাৰ বেছিকৈ দিবলগীয়া হৈছে গান বাজি আছে শুনিছে আকৌ কপিৰাইট আহি যাব সেইবাবে ভইচ অভাৰ দি আছোঁ আচলতে মই সকলোকে ভিডিঅ' কৰি থৈছোঁ এটাৰ কাৰণেই সকলোবোৰ পিছত যাতে চাব পাৰোঁ এইবোৰ এটা স্মৃতি হয় নহয় জানো এইবোৰ কেপচাৰ কৰি থ'লে ইউটিউবত মই সজীৱ কৰি থ'ব বিচাৰিছোঁ যাতে যেতিয়াই মোৰ মন যায় মই তেতিয়াই চাব পাৰোঁ আৰু এইখিনি দিন আচলতে সকলোৱে চেঞ্জ হৈ থাকে ন আজি এইটো দিন আছে অহাবাৰকে বা কেনেকুৱা দিন থাকে কোনো নাজানে সেইকাৰণে যিসকল আহিছে মই সকলোকে আচলতে যিমানখিনিলৈকে পাৰোঁ কেপচাৰ কৰিছোঁ আৰু যিটো নোৱাৰিছোঁ সেইটো সময়ত আচলতে মই নাছিলোঁ সেইবাবে নোৱাৰিলোঁ বাকী মই যিমানখিনি পাৰিছোঁ মোৰ নিজৰ ফালৰ পৰা মই সকলোকে কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ এয়া আমাৰ বাপ্পা
বাপ্পাৰ মুখখন চালে সঁচাকৈ কিবা এটা মানে ভাল লাগে আৰু ইমান ধুনীয়া মুখখন মানে চাই থাকিবলৈ মন যায় ন। আৰু এতিয়া মই ভইচ অভাৰ দি থাকোঁতে আচলতে নাই, কাৰণ মই ভাষণৰ পিছত ভইচ অভাৰ দিছোঁ। ভইচ অভাৰ দিওঁতেও মোৰ মনত পৰি গৈছে, বহুত বেছি বেয়া লাগিছে, কিন্তু উপায় নাই, তেওঁতো আমাৰ লগত সদায় থাকে। আৰু এইফালে আণ্টিহঁতি আহিছিলে, তেওঁলোককো ভিডিঅ' কৰিলোঁ অকণমান। আৰু এইফালে আমাৰ ওচৰৰ ভণ্টি দুজনী খাই থাকোঁতেই ভিডিঅ' কৰিলোঁ, সিহঁতক আচলতে মই লাজো কৰিছে অলপ। আৰু এদিনটো আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ বহুত বেছি মানুহ হ'ল পিছত, আৰু ভিডিঅ' কৰি থাকিবলৈ প্ৰব্লেমো হ'ল। বাকী নেক্সট ডে মই পায়স বনাইছিলোঁ, তাৰে অকণমান ভিডিঅ' কৰি থৈছিলোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি পাৰিবা। বাই বাই।